নথকাৰ ফলত হৈছে। ভাৰতত নহয় পৃথিৱীৰ ভিতৰত অসম এনেখন দেশ, এনেখন ৰাজ্য য'ত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ, কিন্তু আমি সংৰক্ষণৰ অভাৱত অসম ধ্বংস হ'বলৈ গুচি গৈছে। এতিয়া আকৌ আমি সকলোৱে 3,20,00,000 মানুহে অসমক চিৰসেউজীয়া কৰিব লাগিব। যেতিয়া গছ থাকিলে মানুহ থাকিব। এই অসমখন সুন্দৰ অসম, ইয়াত আমাৰ অসমত যিটো জৈৱ বৈচিত্ৰ্য আছে সেইটো বিশ্বৰ কোনো এখন ৰাজ্যত নাই। ইয়াত আমাৰ বৰণিবিলাকত আমি পেচাব কৰিছোঁ, আগি দিছোঁ, ইত্যাদি কৰিছোঁ, কিন্তু ইয়াত পেচাব কৰিবলৈ ঠাই নাই। এনেকুৱা আয়ুৰ্বেদিক ঔষধেৰে ভৰা ইমান ধুনীয়া অসমখন আমি ধুনীয়াকৈ ৰখা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। সেইকাৰণে অসমক চিৰসেউজীয়া কৰিবলৈ শনিবাৰৰ পৰা ধুবুৰীলৈ যিমানবোৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি যিমানবোৰ আছে সেইবোৰ প্ৰত্যেকে পদক্ষেপ লোৱা আৰু শিক্ষাটো অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল চায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। আৰু যেতিয়া LP স্কুলত কাম লগাব এজোপা গছ ৰুব, তেতিয়া সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। সি এক্সামত পাছ হ'ব। পিছৰ 5 বছৰত একেটা